খুবেই জৰুৰী খবৰ লৈ আহিছো কিয়নো 20 সেপ্টেম্বৰৰ পৰা আপোনালোকে লাভ কৰিব চৰকাৰৰ 25,000 কোটি টকা ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বৃহৎ ঘোষণা কৰিছে 20 সেপ্টেম্বৰৰ পৰা ৰাজ্যৰ হাজাৰ হাজাৰ মহিলাৰ একাউণ্টত সোমাব 25,000 কোটি টকা ইতিমধ্যে এই তালিকা প্ৰস্তুত কৰিছে চৰকাৰে কোনে কোনে এই ধন লাভ কৰিব সবিশেষ জনাম টাইম 8 দৰ্শকসকলক জনাইছো বুটৰ বিস্তিৰ খবৰ কিয়নো চৰকাৰৰ তৰফৰ পৰা কেতবোৰ চৰ্ত বান্ধি দিয়া হৈছে 20 সেপ্টেম্বৰৰ পৰা লাভ কৰিব চৰকাৰৰ 25,000 কোটি টকা ৰাজ্যৰ হাজাৰ হাজাৰ মহিলাৰ একাউণ্টত সোমাব 25,000 কোটি টকা ইতিমধ্যে বৃহৎ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে 12,000 মহিলাই লাভ কৰিব চৰকাৰৰ ধন এই মুহূৰ্তত এক খুবেই জৰুৰী খবৰ আৰু অতিকৈ ভাল খবৰ কিয়নো 12,000 মহিলাই চৰকাৰৰ ধন লাভ কৰিব ইতিমধ্যে হিমন্ত চৰকাৰ সাজু হৈ পৰিছে এই ধন মুকলি কৰি দিছে কোটি কোটি টকা মুকলি কৰি দিছে ৰাজ্য চৰকাৰে পোনপটীয়াকৈ বেংকৰ একাউণ্টত সোমাব 25,000 টকা ৰাজ্যৰ 12,135 গৰাকীকৈ মহিলাই 25,000 কোটি টকা লাভ কৰিব বুলি জনাইছে 18 পৰা 45 বছৰ বয়সৰ বিধৱা মহিলাই লাভ কৰিব চৰকাৰৰ 25,000 টকা এই মুহূৰ্তত এক খুবেই ভাল খবৰ 18 পৰা 45 বছৰ বয়সৰ যিসমূহ বিধৱা মহিলা আছে স্বামীহাৰা মহিলা আছে সেই মহিলাসকলক আৰ্থিকভাৱে সহায় কৰিব ৰাজ্য চৰকাৰে 20 সেপ্টেম্বৰৰ পৰা মহিলাসকলে চৰকাৰৰ 25,000 টকা লাভ কৰিব এই মুহূৰ্তত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বৃহৎ ঘোষণা কৰা হৈছে এই তাৰিখ ঘোষণা কৰা হৈছে 20 সেপ্টেম্বৰৰ পৰা ধনসমূহ লাভ কৰিব বুলি জনাইছে কিয়নো 20 সেপ্টেম্বৰত তেজপুৰত মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিব ধন প্ৰদান কাৰ্যসূচী এই কাৰ্যসূচী 20 সেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব আৰু আপোনালোকে চৰকাৰৰ 25,000 কোটি টকা অতি শীঘ্ৰে লাভ কৰিব 2020 চনৰ পাছত বিধৱা হোৱা মহিলাক ৰাজ্য চৰকাৰে প্ৰদান কৰিব 25,000 কোটি টকা 12,135 গৰাকীকৈ মহিলাৰ একাউণ্টত সোমাব এই বৃহৎ পৰিমাণৰ ধন যেটো চৰকাৰে 25,000 কোটি টকা প্ৰদান কৰিব ইতিমধ্যে যেটো 1.5 লাখ বিধৱা মহিলাই লাভ কৰি আহিছে চৰকাৰৰ পেঞ্চন আৰু এবাৰ বিধৱা মহিলাক লৈ বিশেষভাৱে চিন্তা চৰ্চা কৰিছে চৰকাৰে আৰ্থিকভাৱে সহায় কৰিব ৰাজ্য চৰকাৰে কিয়নো 20 সেপ্টেম্বৰত আপোনালোকে চৰকাৰী ধন লাভ কৰিব বিধৱা মহিলাক আৰ্থিকভাৱে সহায় কৰিবলৈ চৰকাৰে প্ৰদান কৰিব 25,000 কোটি টকা আৰু ইতিমধ্যে ৰাজ্য চৰকাৰে কোটি কোটি টকা মুকলি কৰি দিছে 20 সেপ্টেম্বৰৰ পৰা যেটো শুভাৰম্ভ কৰা হ'ব বিশেষ আঁচনিৰ আৰু আপোনালোকে চৰকাৰৰ 25,000 টকা লাভ কৰিব 18 পৰা 45 বছৰ বয়সৰ যিসমূহ স্বামীহাৰা মহিলা আছে সেই মহিলাসকলে চৰকাৰৰ 25,000 টকা লাভ কৰিব বুলি জনাইছে আৰু তাৰিখ ঘোষণা কৰা হৈছে 20 সেপ্টেম্বৰ 20 সেপ্টেম্বৰত তেজপুৰত এই বিশেষ আঁচনিৰ শুভাৰম্ভ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিব বুলি জনাইছে 20 সেপ্টেম্বৰৰ পৰা ধন প্ৰদান কাৰ্যসূচী আৰম্ভ হ'ব আৰু 12,135 গৰাকীকৈ মহিলাই 20 সেপ্টেম্বৰত লাভ কৰিব চৰকাৰৰ 25,000 কোটি টকা বৃহৎ ঘোষণা কৰা হৈছে এই মুহূৰ্তত এক অতিকৈ ভাল খবৰ 18 পৰা 45 বছৰ বয়সৰ যিসমূহ মহিলা আছে সেই মহিলাসকলৰ একাউণ্টত সোমাব 25,000 কোটি টকা আৰু ইতিমধ্যে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বৃহৎ ঘোষণা কৰা হৈছে 2020 চনৰ পাছত বিধৱা হোৱা মহিলাক আৰ্থিকভাৱে সহায় কৰিব ৰাজ্য চৰকাৰে আৰু ইতিমধ্যে কোটি কোটি টকা মুকলি কৰি দিছে ৰাজ্য চৰকাৰে 20 সেপ্টেম্বৰত আপোনালোকে ৰাজ্য চৰকাৰৰ 25,000 টকা লাভ কৰিব এই মুহূৰ্তত আমাৰ হাতত মন্তব্য আছে প্ৰথমতে মন্তব্য শুনক বিষয়া কৰ্মচাৰীৰ সহায় সহযোগত আৰু এতিয়া একেবাৰে কমিশনৰ পৰা একেবাৰে জিআৰএ জিপিচিলৈ সকলোৱে কামত নিয়োজিত হৈ আছে ইয়াৰ উপৰিও মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অহা 20 তাৰিখে তেজপুৰত আমাৰ অসমৰ কিছু স্বামীহাৰা তেনেকুৱা মহিলা আছে তেনেকুৱা প্ৰায় 12,000 স্বামীহাৰা মহিলা আমি তেওঁলোকক প্ৰায় আমি এতিয়া 1.5 লাখ তেনেকুৱা স্বামীহাৰা মহিলাক আমি পেঞ্চন প্ৰদান কৰি আহিছোঁ 300 কোটি টকা ইয়াৰ উপৰি 12,000 মহিলাক আমি অহা 20 তাৰিখৰ পৰা আমি তেওঁলোকক 25,000 কোটি টকা আমি প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু এইটো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই 20 তাৰিখে তেজপুৰত আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব আৰু আমাৰ যিসকল মন্ত্ৰী গাৰ্জেন মিনিষ্টাৰসকলে জিলাসমূহত তেনেকুৱাকৈ স্বামীহাৰা বিধৱা মহিলাসকলক এককালীন টকা প্ৰদান কৰিব বিষয়া কৰ্মচাৰীৰ সহায় সহযোগত আৰু এতিয়া একেবাৰে কমিশনৰ পৰা একেবাৰে জিআৰএ জিপিচিলৈ সকলোৱে কামত নিয়োজিত হৈ আছে ইয়াৰ উপৰিও মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অহা 20 তাৰিখে তেজপুৰত আমাৰ অসমৰ কিছু স্বামীহাৰা তেনেকুৱা মহিলা আছে তেনেকুৱা প্ৰায় 12,000 স্বামীহাৰা মহিলা আমি তেওঁলোকক প্ৰায় আমি এতিয়া 1.5 লাখ তেনেকুৱা স্বামীহাৰা মহিলাক আমি পেঞ্চন প্ৰদান কৰি আহিছোঁ 300 কোটি টকা ইয়াৰ উপৰি 12,000 মহিলাক আমি অহা 20 তাৰিখৰ পৰা আমি তেওঁলোকক 25,000 কোটি টকা আমি প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু এইটো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই
20 তাৰিখে তেজপুৰত আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব আৰু আমাৰ যিসকল মন্ত্ৰী গাৰ্জেন মিনিষ্টাৰসকলে জিলাসমূহত তেনেকুৱাকৈ স্বামীহাৰা বিধৱা মহিলাসকলক এককালীন টকা প্ৰদান কৰিব। অলপ বিষয়া কৰ্মচাৰী আৰু আপোনালোকে মন্তব্য শুনিলে মন্ত্ৰী ৰঞ্জিত দাসৰ এক বৃহৎ ঘোষণা কৰিছে। ৰাজ্য চৰকাৰে স্বামীহাৰা মহিলাক 25,000কৈ টকা ৰাজ্য চৰকাৰে প্ৰদান কৰিব। 20 ছেপ্টেম্বৰত 12,135 গৰাকীকৈ মহিলাই চৰকাৰৰ 25,000কৈ টকা লাভ কৰিব। 18 পৰা 45 বছৰ বয়সৰ যিসমূহ বিধৱা মহিলা আছে সেই মহিলাসকলক 25,000কৈ টকা ৰাজ্য চৰকাৰে প্ৰদান কৰাৰ কথা ইতিমধ্যে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে। 2020 চনৰ পাছত বিধৱা হোৱা মহিলাই 25,000কৈ টকা লাভ কৰিব। আৰু ইতিমধ্যে 1.5 লাখ বিধৱা মহিলাক যেহেতু চৰকাৰে প্ৰতি মাহে পেঞ্চন প্ৰদান কৰে আৰু এইবাৰ 12,135 গৰাকীকৈ মহিলাক এককালীন 25,000কৈ টকা ৰাজ্য চৰকাৰে প্ৰদান কৰিব বুলি জনাইছে। পৰৱৰ্তী সময়ত হয়তো এই আঁচনি চলিয়ে থাকিব বুলি ইতিমধ্যে যেহেতু জনোৱা হৈছে। আৰু 20 ছেপ্টেম্বৰত তেজপুৰত আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 12,135 গৰাকীকৈ মহিলাৰ একাউণ্টত সোমাব 25,000কৈ টকা। এই মুহূৰ্তত আমাৰ হাতত যি মন্তব্য আছে সেই মন্তব্য পুনৰবাৰ আগবঢ়াইছোঁ। প্ৰায় বিষয়া কৰ্মচাৰীৰ সহায় সহযোগত আৰু এতিয়া একেবাৰে কমিশ্যনৰ পৰা একেবাৰে GRA GPC লৈ সকলোৱে কামত নিয়োজিত হৈ আছে। ইয়াৰ উপৰিও মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অহা 20 তাৰিখে তেজপুৰত আমাৰ অসমৰ কিছু স্বামীহাৰা তেনেকুৱা মহিলা আছে, তেনেকুৱা প্ৰায় 12,000 স্বামীহাৰা মহিলা। আমি তেওঁলোকক আমি এতিয়া 1.5 লাখ তেনেকুৱা স্বামীহাৰা মহিলাক আমি পেঞ্চন প্ৰদান কৰি আহিছোঁ 300কৈ টকা। ইয়াৰ উপৰি 12,000 মহিলাক আমি অহা 20 তাৰিখৰ পৰা আমি তেওঁলোকক 25,000কৈ টকা আমি প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু এইটো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই 20 তাৰিখে তেজপুৰত আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব আৰু আমাৰ যিসকল মন্ত্ৰী গাৰ্জেন মিনিষ্টাৰসকলে জিলাসমূহত তেনেকুৱাকৈ স্বামীহাৰা বিধৱা মহিলাসকলক এককালীন টকা প্ৰদান কৰিব।